নমস্কাৰ সকলোকে। প্ৰথমতে মই আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যাতে যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যাতে ভিডিঅ'টো গৈ পায়। আজি মই আপোনালোকক বদাবস্তিৰ পৰা মাৰ্কানলৈকে যোৱা জৰাজীৰ্ণ পথটি আপোনালোকক দেখাব বিচাৰিছোঁ। পূৰ্বৰে পৰা আমি 14-15খন গাঁও এই ৰাস্তা দি অহা যোৱা কৰি আমি জ্বালা যন্ত্ৰণা পাইছোঁ। আমি এই ৰাস্তা দি স্কুল কলেজ আৰু চিকিৎসালয় বা অফিচ কাছাৰী আমি এই ৰাস্তা দি অহা যোৱা কৰি বহুত কষ্ট পাই আছোঁ। আমি শুকান বতৰত আমি নিজে 3-4খন গাঁও লগ হৈ আমি JCB মাতি আমি সেই ৰাস্তাখিনি ফিল আপ কৰি দিওঁ। অন্ততঃ গাড়ী বাইক অহা যোৱা কৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। কিন্তু এজাক বৰষুণ পৰাৰ লগে লগে যিহেতু ৰঙা মাটি, সেই ৰাস্তা আৰু ৰাস্তা হৈ নাথাকে। বৰষুণ পৰাৰ লগে লগে সেই ৰাস্তা ডুঙৰ সৃষ্টি হয়, ৰাস্তাত পানী বৈ যায়। আৰু যিহেতু ইলেকশ্যন বতৰ, আপোনালোকে গম পাব, আপোনালোকে দেখা পাব, যেতিয়া বৰষুণ পৰে যিহেতু গাড়ী মটৰ অহা যোৱা কৰিব নোৱাৰে। যেতিয়া ভোট কেন্দ্ৰলৈকে আহিব, ভোট বিচাৰিব আহিব, এক ৰাতিৰ ভিতৰতে হয়তো ৰাস্তাত গাড়ী অহা যোৱা কৰা ব্যৱস্থা তেওঁলোকে কৰি দিয়ে। তেনেকুৱা ৰাস্তাৰ ব্যৱস্থা যদি নকৰে, তেওঁলোকে ভোট কেন্দ্ৰলৈকে আহিবৰ কাৰণে হাতী লৈ হ'লেও তেওঁলোকে আমাৰ এই ভোট কেন্দ্ৰলৈকে আহে। কিন্তু এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে আজিলৈকে তেওঁলোকে ইচ্ছা নকৰিলে। আনুমানিক 500-600 বছৰ তেনেকুৱা হ'ল, কিন্তু আজিলৈকে এই ৰাস্তাত আমাৰ কোনো ধৰণৰ নিৰ্মাণ হ'ল। কংগ্ৰেছৰ দিনত হয়তো এই ৰাস্তা নিৰ্মাণ কৰা হৈছিল, কিন্তু নিম্নতম মানৰ ধনৰ বাবে আজি এই ৰাস্তা কেইবছৰমান পিছত আৰু গোটেই ৰাস্তা ভাঙি চিঙি এতিয়া ৰঙা মাটি হৈ আছে। আপোনালোকে মোৰ পিছফালে দেখা পাই আছে ৰাস্তাত, মই আপোনালোকক দেখুৱাই আছোঁ ওচৰত। এই চাওক, ৰাস্তা এই অৱস্থা হৈ আছে। আপোনালোকে নিজে অনুমান কৰি আছে। আজি এই বৰষুণ পৰাৰ লগে লগে ৰাস্তা এই বোকা হৈ থাকিলে। সেই বোকাইদি আমি গুচকি চেণ্ডেল খুলি বোকাত গুচকি আপুনি যাব লাগিব। চেণ্ডেল মাটিত গুচাই আপোনালোকে এই ৰাস্তাত এনেকুৱাকৈ যাব লাগিব। গাড়ী যাব পাৰিছে, চাওক আপোনালোকে চাওক, গাড়ী সম্পূৰ্ণভাৱে যাব পৰা নাই। চাওক, গাড়ী কত বছৰ ধৰি চৰকাৰক আমি আবেদন কৰি আছোঁ যে আমাৰ ৰাস্তাটো হ'ব লাগে। আমাৰ বদাবস্তিৰ পৰা মাৰ্কানলৈকে যোৱা যিটো আমাৰ মূল পথ, আমাৰ এই 14-15খন গাঁও আছে, সেই গাঁওখনত উন্নয়নৰ কাৰণে আমি যিমান কৰিব লাগে, যিমান ক'ব লাগে, যাক যেনেকুৱা প্ৰচেছত কৰিব লাগে আমি কৰি আছোঁ। কিন্তু আজিলৈকে যিহেতু কৰি দিয়া নাই, আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু ভিডিঅ' আজি মই এইখিনিয়ে সমাপ্ত কৰিছোঁ। ধন্যবাদ।